প্ৰথমতে মই ভিটামিন চি টেবলেটটো খাই লওঁ। এইটো ভাল মানে ভিটামিন চি টেবলেটটো খাব লাগে, চুপি থাকিব লাগে, খাব নহয় চুপিব লাগে। চ' এতিয়া আপোনালোকক টাইমটো দেখুৱাম। এতিয়া মানে আজি ভিডিঅ'টো অকণমান বেলেগ হ'ব, মই আপোনালোকক কৈছোঁ ৰ'ব, যাওঁতে কম এতিয়া অকণমান ৰ'ব। টাইমটো হ'ল 9টা বাজিলে। চ' এতিয়া যাব হ'ল আৰু। ভিডিঅ'টো আৰম্ভ কৰাৰ আগত প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু ওচৰত থকা বেল আইকনটো টিপি দিয়ক, যাতে এনেকুৱা ব্লগ আপোনালোকে পাওক। আৰু মোৰ 93 ছাবস্ক্ৰাইবাৰ্ছ হৈছে, জল্দি 100টো হওকগৈ আৰু। পুখুৰীটো পানী বাঢ়িলে, পুখুৰীত বাঢ়িলে। চ' মই ববহঁতৰ ঘৰলৈ, মই ইয়াত মানে আপোনালোকক পুখুৰীৰ দৃশ্যটো দেখুওৱাৰ পিছত এইটো দৃশ্য দেখুৱাবলৈ মন আছিলে। ওলাইছে কিমান ধুনীয়া দেখি ওলাব পাৰে দেই, মই চোৱা নাই। আৰু যাওঁ হওক ববহঁতৰ ঘৰত, মানে ববহঁতৰ ঘৰত কি হ'ল জানে, মানে ঘৰ বনাই আছিলে আৰু এই দুদিনত ইমান বৰষুণ দিলে যেন টিয়কৰ পানীটো সোমাই গ'লহি। চ' এতিয়া নতুন ঘৰটোতে আছে আৰু নতুন ঘৰটোতে আছে। এইফালে ৰাস্তা ফালে দিওঁহি। ৰ'ব চিঞৰি নাথাকিব এনেকৈ পানীটো কমিলে হয় নাই? ৰ'ব মই গৈছোঁ। এইফালে জাল পাতি থৈছে, ৰ'ব এখন জাল, পুঠি মাছ এটা লাগিছে। চাওক মোৰ ভৰি কিমানলৈকে ডুবি গ'ল আৰু বতাহ চাওক। এইটো পুখুৰী হয়, পুখুৰী সৰুকেইটা হাঁহ। একদম ভয় লাগি গৈছে ফোনটো পৰি যায় বুলি, জোৰত ধৰি থৈছোঁ আৰু। মেকুৰী পোৱালিটো আহিছে। তাহাঁতৰ পৰা আহিলোঁ, এতিয়া যাওঁ ঘৰলৈ। মই আচলতে চাহো খোৱা নাই, ইয়াতে চাহ খাই ল'লোঁ, যাওঁ।